বহু দিনৰ সপোন এটা পূৰণ হ'ল, সেইটো কাৰণে মনটো আজি বহুত বেছি ভাল লাগিছে বুলি ক'ব লাগিব। আৰু আমাৰ নিচিনা দুখীয়া ঘৰৰ মানুহৰ এনেকুৱাই আৰু সৰু সৰু সপোন। আৰু বহুতে মানে মোক সুধি আছিলে যে স্কুটিখন কিমান পৰিলে আৰু কেনেকৈ ল'লা, EMIত ল'লা নে কেনেকৈ ল'লা, গোটেইখিনি বাৰু মই ভিডিঅ'টোত জনাই আছোঁ। ৰাতিপুৱা প্ৰায় 10টামান বজাতে ঘৰৰ পৰা ওলাই আহিলোঁ তিনিচুকীয়া টাউনলৈ বুলি। আৰু আমাৰ ঘৰৰ পৰা মানে তিনিচুকীয়া টাউনলৈ অকণমান দূৰে হয় বাৰু। আৰু বহু দিনৰ পৰাই ভাবি আছিলোঁ যে স্কুটি এখন লোৱাৰ কথা, আৰু ফাইনেলি সেইটো দিন আহি পালেহি। আৰু অকণমান সময় পাছতে আমিও আহি পাই গ'লোহি। আৰু আহি পোৱাৰ পাছতে মানে স্কুটি চাই মেলি ল'লোঁ। আৰু বৰ বিশেষ তেনেকৈ সেইদিনা মানে ভিডিঅ' কৰি থকাই নহ'ল, যিটো মনটো অকণমান কিবা কিবি লাগি আছিলে সেইটো কাৰণে। আৰু তাৰপাছতে গোটেইখিনি কৰি মেলি হোৱা হ'ল। আৰু তাৰপাছতে এইটো হ'ব আহিলে নহয়, চাওকচোন ইমান দিন মানে কষ্ট কৰি পেলাই থৈছিলোঁ নহয়, এতিয়া মানে দি দিব লাগিব। আৰু তাৰপাছতে ফাইনেলি স্কুটিখন লোৱা হৈ গ'ল। আৰু বহুতে সুধি আছিলে নহয় স্কুটিখন কিমান পৰিলে বুলি। স্কুটিখন মানে এনেই ল'বলৈ গ'লে 115 তেনেকুৱাকৈ কিবা এটা পৰিব। আৰু পিছে মই যিহেতু EMIত লৈছোঁ সেইটো কাৰণে অকণমান বেছি পৰিছে বাৰু মোৰ। আৰু সেইটো সময়ত যে মোৰ এনেকুৱা লাগিছিলে যে মই সপোনতে আছোঁ নে দিঠকতে আছোঁ তেনেকুৱা লাগিছিলে। আৰু বহুদিন হ'ল মানে ইনষ্টাগ্ৰামত মিনি ব্লগসমূহ আপলোড কৰা হোৱাই নাছিল, আজি বহু দিনৰ মূৰতহে মিনি ব্লগ এটা বনাইছোঁ। আৰু আপোনালোকে যদি মোৰ ব্লগসমূহ চাই ভাল পায় তেতিয়াহ'লে মোক ফেচবুকত ফ'ল' কৰিব পাৰে। ফেচবুকত মোৰ সুমিনেog বুলিয়ে আছে বাৰু। যি কি নহওক আজিৰ মিনি ব্লগটো ইমানতে শেষ কৰিছোঁ। বাই।